নমস্কাৰ, ওয়েলকাম টু সুমিছ কিচেন। আজি মই আপোনালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত মই বগৰী মিঠা আচাৰ কেনেকৈ বনাই দেখাম। প্ৰথমতে মই বগৰীখিনি ভালদৰে এসপ্তাহমান ৰ'দত শুকাই ল'লোঁ। বগৰী মিঠা আচাৰ বনাবলৈ কোনকেইটা বস্তুৰ প্ৰয়োজন আহকচোন চাই লওঁ। এয়া বগৰীখিনি গোটাই লৈছোঁ। তাৰপিছত মছলা হিচাপে শুকান জলকীয়া, জিৰা, চফ গুটি, সৰিয়হ, মেথি, তেজপাত, ধনিয়াৰ গুটি আৰু লং ইলাচি গোটাই লৈছোঁ। বাটি এটাত অলপমান গুড় কাটি লৈছোঁ। গোটেইকেইটা বস্তু মই একেলগে গোটাই ল'লোঁ। এতিয়া মই বগৰীকেইটা এনেদৰে অলপ ফালি দিছোঁ, যাতে মছলাখিনি তাৰ ভিতৰত সোমাই যায়। এতিয়া এখন কেৰাহী পাতি মছলাখিনি 2-3 মিনিটমান ভাজি লৈছোঁ। মছলাখিনিৰ পৰা বৰ ধুনীয়া গোন্ধ এটা ওলাইছে। মছলাখিনি অলপ ঠাণ্ডা হ'বৰ বাবে এনেদৰে থাল এখনত কাঢ়ি ল'লোঁ। অলপ সময়ৰ পিছত মিক্সিত পিচি ল'লোঁ। মছলাখিনি একেবাৰে পাউডাৰ নকৰি গোটাকৈ ৰাখিলে খাবলৈ বেছি টেষ্টি হয়। তাৰপিছত আকৌ এখন কেৰাহী পাতি তাত অকণমান মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত তেজপাত আৰু শুকান জলকীয়া দি দিছোঁ। তাৰপিছত কাটি ৰখা গুড়খিনি দি দিছোঁ। গুড়খিনি ভালদৰে উতল অহাৰ পাছত আমি বগৰীখিনি তাত এড কৰি দিছোঁ। এতিয়া হেতাৰে ভালদৰে সেইখিনি মিহলি কৰি লৈছোঁ। অলপ সময় ভজাৰ পিছত মছলাখিনি এড কৰি দিছোঁ। অকণমান নিমখ আৰু হালধিও লগতে দি দিব। এতিয়া মই সেইখিনিও ভালদৰে হেতাৰে মিহলি কৰি লৈছোঁ। বগৰীৰ মিঠা আচাৰ খাবলৈ খুব সোৱাদ লগা হয়। আপোনালোকেও এনেদৰে ঘৰত বনাই খাই চাব, খুব টেষ্টি হয়। অলপ সময় এনেদৰে ভালদৰে লৰাই থাকিব লাগিব, যাতে মছলাখিনি ভালদৰে সোমাই যায়। এয়া আমাৰ বগৰী মিঠা আচাৰ ৰেডি হৈ গ'ল। আপোনালোকক ছাৰ্ভ কৰি দেখুৱাইছোঁ, খুব ধুনীয়া হৈছে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু চেনেলত যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ